এভৰিৱান ওয়েলকাম বেক টু মাই চেনেল আৰু মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱাৰ পৰাই মই আজি মোৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ। এয়া ব্ৰেকফাষ্ট বনাবলৈ লৈছোঁ। ব্ৰেকফাষ্টত হ'ব আজি ৰুটি আৰু লাও চব্জি বনাব লৈছোঁ। তাৰ কাৰণে এয়া লাও কাটি আছোঁ। আজি বহুত দিন হ'ল ভাতেই খাই আছোঁ আমি ৰাতিপুৱা, কাৰণ পেটৰ ইটো সিটো গুচাই নাই, চবৰে হৈয়ে আছে ইটো সিটো, কিন্তু তাৰ মাজতে ভাবিলোঁ আজি ৰুটি বনাওঁ। সেইকাৰণে আৰু চব্জিটো অলপ বেছিকৈ বনাই দিছোঁ দুপৰীয়ালৈকে হোৱাৰ কাৰণে। তেনেহ'লে চাই থাককচোন, এয়া লাও ভাজি বনাব লৈছোঁ। ৰাতিপুৱা খোৱা বোৱা হৈ গ'ল আৰু এতিয়া ভাবিছোঁ আজি মই মুখত অকণমান হালধি লগাওঁ। ছোৱালীক হালধি ৰস খুৱাইছিলোঁ ৰাতিপুৱা, তাই খুব পেলু হৈছে পেটত, আৰু বাকীখিনি যিখিনি বাঢ়ি গ'ল ভাবিছোঁ এইখিনি মই অকণমান মুখত লগাওঁ। আৰু দেউতাকৰ লগত অফিচত যোৱাৰ আগত তাইক এবাৰ বাইকত উঠিবলৈ পালেহে তাই ভাল পায়, নিদিয়ে। সেইকাৰণে এতিয়া বাইকত উঠি পেলাই এপাক কলনিতে ঘূৰাই দিব তাইক। এয়া সদায় এপাক এনেদৰে ঘূৰাই দিয়ে তাইক। আজি দুপৰীয়া বনাম বুলি ভাবিছোঁ কণী আলুৰ দম, আৰু লগতে অকণমান পোলাও বনাম বুলি ভাবিছোঁ। এয়া পোলাওখিনি প্ৰথমতে মই কেৰাহীটোত অকণমান ভাজি ল'ম চব্জি দি, তাৰপিছত কুকাৰত উঠাই নিম পোলাওখিনি। মটৰ কেইটামান আছিলে, বেছি নাছিলে, তাৰে অকণমান হৈ গ'ল আৰু কাজু কিচমিচ এনেদৰে পিঁয়াজ চিয়াজ দি ভাজি লৈছোঁ অকণমান ঘি দি। আৰু এতিয়া চাউলকেইটা দিম। চাউলকেইটা বাচমতি বা জহা চাউল নহয়, নৰ্মেল ঘৰত ভাত খোৱা চাউলেই হয়।
নেক্সট ডে হয় নেক্সট ডে আমি গৈ আছোঁ তেজপুৰত আৰু এইখন কলিয়াভোমোৰা ব্ৰিজখন আৰু ইয়াত পানী একেবাৰে নাইকিয়া হৈ আছে চব পানী শুকাই বালি হৈ আছে আমি ব্ৰিজৰ ওপৰত গৈ আছোঁ তেজপুৰ আমি ৰিলেটিভৰ ঘৰত গৈছিলোঁ আৰু লগতে মেলাও চালোঁ এয়া দেখিছে নিধিয়ে কিমান ফূৰ্তি কৰিছে আৰু মোৰ ভিডিঅ'টো আজি ইমানেই আছিল যদি ভাল লাগিল তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব